আজি আপোনালোকক এনেকুৱা কেইটামান ঘৰ দেখুৱাম যিকেইটা ঘৰ দেখিলে আপোনালোকে বিশ্বাস নকৰিব যে এনেকুৱা ঘৰটো মানুহ থাকিব পাৰেনে হয় নিশ্চয় পাৰে যোৱা 15 ফেব্ৰুৱাৰী তাৰিখে আমি ঘৰফুলীয়া গাঁৱৰ ভক্তা চুকৰ মুঠ 7টা অতি দৰিদ্ৰ পৰিয়ালক আমাৰ সহায় টিমৰ ফালৰ পৰা অকণমান মৰমৰ মাত লগাই থৈ আহোঁ আটাইকেইটা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী আৰু মাক দেউতাক সকলোকে মিলাই মুঠ 16 পৰা 18 জনমান মানুহৰ কাৰণে আমি কাপোৰ লৈ গৈছিলোঁ আৰু লগতে আটাইকেইটা পৰিয়ালৰ বাবে আমাৰ সাধ্যানুসৰি এটাকৈ খোৱা বস্তুৰ টোপোলাও আগবঢ়াই থৈ আহোঁ বলক আমি এতিয়া তেওঁলোকৰ ঘৰৰ পৰিৱেশটো দেখাই দিওঁ এয়া এওঁলোকৰ ঘৰৰ পৰিৱেশ ইয়াতে বনাই মেলি খায় এওঁলোকে আৰু ইয়াতে শুৱে ন ইয়াতে খাই বৈ ইয়াতে কেনেকৈ শুৱা কাপোৰ পাৰি এয়াই পৰিৱেশ এওঁলোকৰ গতিকে আজি আমি অকণমান এওঁলোকক মাত লগাবলৈ আহিলোঁ ইয়াতে ভালকৈ থাকিবা দেই দেউতা কেনে গ'ল কামলৈ গ'ল পালা কাপোৰ পালা তেওঁ ভাল লাগিছে নাই ভাল লাগিছে এয়া এটা ঘৰৰ পৰিৱেশ ইয়াতে বনায় আৰু বেলেগ ঘৰ বুলিবলৈ নাই আৰু ইয়াতে দেখিছেনে এইপিনে কিমান হেৰি এইপিনে বেৰেই নাই ইয়াতে খাই বৈ ইয়াতে শুৱে তোমাৰ ঘৰ কোন কোন আছে অঁ আৰু এটা ঘৰ এইটো এটা এইটো এটা এইটো ইয়াতে এজন মানুহ থাকে দেখিছেনে ইয়াৰ এই কাপোৰ ইয়াতে পাৰি লৈ থাকে আৰু এইটো ঘৰ বুলিবলৈ একোৱেই নাই এইখন বেৰ ভগা এইখন দৰ্জাখন এইপিনে বেৰ নাই এয়াই মানুহৰ জীৱন